Kiramtang pai ni phai thom keberni langlokso ronghar em school along thanbang Maneswar Kalita phan kopi ko son penlone ko mara tumlone la pen kopia kemang penlone kenep kang hupon dera jok non an cheklojon playing data phita thangna ra birta long lesi ahem sora bangke mekri meklang pen thanbang Kalita phan jonghong prongsi dobomlo Bangso Jok, Dogmuka Police Station OC, Hauraghat Police Station OC Lapen, Samilangso Police Station OC Tum Chelangsi, Kirika Khuruwasai Dengponlo. Laso Tengpen, Rong RA, ME School along, KLT Thanbang, Kania Togbi Lapen, Mariam Rong Pipiaphan, Raikom Saikhetum Hangsi, Ing Nangponlo. Bangso Putha, Kangbodet Thanbang, Maneswar Kalita Hema Sorpen, Komania Phan Amen Ke Jongpon Doma. Laben kahon the lapuson doma pura thanbang Maneswar Kalita hemalong karbeng nong life habitung pen humri damsi ahok pada alamthe patini dam bangso kahomri damahut Maneswar Kalita hema sorpen kaning je alamthe arju sena আমি বৰ্তমান উপস্থিত আছো কাৰ্বিংলং লাইভ চেনেল থ্ৰু দি আমি বৰ্তমান উপস্থিত আছো লাংহিন টাউনৰ মাজত আমাৰ যিজন ৰং RA যিজন ME স্কুল ইংলিছ মিডিয়ামৰ শিক্ষক আছিল তেখেত প্ৰধান শিক্ষক নহয় এছিষ্টেণ্ট টিচাৰ আছিলে তেখেত আজি কিছু বছৰ ধৰি ইয়াৰ লাংহিনৰ পৰাই তেওঁ মানে মটৰচাইকেল এখন লৈ তেওঁ সেই RA স্কুলত তেওঁ তাতেই টিচিং কৰিব যায় আৰু তেনেকৈ বহুত বছৰ তেনেকৈ তেওঁ কষ্ট কৰি আহিছে আৰু আমি জানাত আমি গাঁৱৰ ৰাইজৰ পৰা আমি তথ্য পোৱাৰ মতে গাঁৱৰ মানুহৰ লগতো খুব মিলিজুলিকৈ তেখেত আছিলে আৰু ল'ৰা ছোৱালীবিলাকক খুব মৰম কৰিছিলে আৰু তেখেতে খুব কষ্টৰে তেওঁ মানে নিজৰ দায়িত্বটো তেওঁ পালন কৰি আহিছে কিন্তু দুখৰ কথা হৈছে কি আজি যোৱা মাহৰ 30 তাৰিখে তেখেতে নিজৰ ডিউটি যাওঁতে আধা বাটৰ পৰা তেওঁৰ মটৰচাইকেলখন পিছত নেক্সট দিনাখন পাইছে বুলি আমি গম পাইছোঁ আৰু আজিতো প্ৰায় এমাহ মানে হ'ব আজি ঘৰখনৰ এই পৰিৱেশ চাওক কেনেকুৱা পৰিৱেশ একদম মানে সৰু বেবী হৈ আছে আৰু ছাৰৰ এই ছোৱালী কোনমানি তাইও মানে স্কুল যাব পৰা নাই এই দুখত আৰু ঘৰত পৰিৱেশ একদম বেয়া পৰিস্থিতি একদম বেয়া আৰু পুলিচ ফালৰ পৰা এতিয়ালৈকে বৰ্তমান একো ক্লু দিব পৰা নাই পৰিয়ালসকলক তেওঁলোকে একো এটা ইনফৰমেশ্যন দিব পৰা নাই সেইকাৰণে আমি আমাৰ চেনেল থ্ৰু দি আমি যিমান পাৰোঁ তেওঁলোকৰ লগত আমি আছোঁ তেওঁলোকক আমি সহায় কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ যাতে যোনে সংগঠনে হওক বা যোন কল্পিতে হওক তেওঁলোকে যাতে একো চিন্তা নকৰি মানৱতাৰ কথা চিন্তা কৰি তেওঁক মানে অতি শীঘ্ৰে মানে ৰিলিজ কৰি দিয়ে আমি কিছুমান কথা আমি ইয়াত জানিবৰ কাৰণে আমি তেখেতসকলৰ ঘৰত আহিছোঁ বিৰাট দুখৰ পৰিৱেশ তথাপিও মানে বাইদেউৰ পৰা আমি জানিব পাৰিছোঁ বাইদেউ মানে কেনেকুৱা ঘৰৰ পৰিস্থিতি এতিয়া মানে ধৰক ছাৰৰ কথা অলপো আপোনালোকে হিঞ্চ পোৱা নাই নেকি নাই আমি আজি 30-31-32 দিন হৈ গ'ল আমি বহুত আশাৰে বাট চাই আছিলোঁ যে আমি কিবা এটা ভাল ফল পাম পুলিচৰ পৰাও আমি আশা কৰিছিলোঁ কিন্তু আজিলৈকে পুলিচেও আমাক একো এটা ভাল খবৰ দিব নোৱাৰিলে মোৰ ল'ৰা ছোৱালী আছে সৰু সৰু তেওঁলোকে সদায় দেউতাকক বিচাৰি থাকে সুধি থাকে কেতিয়া আহিব কিন্তু আমি একো সিহঁতক ক'ব নোৱাৰোঁ যে আজি আহিব কোন নাহে কালি আহিব কোন নাহে বহুত আমনি কৰি থাকে দেউতাকক বিচাৰি থাকে কি ক'ম আৰু ল'ৰা ছোৱালীকেইটা মুখলৈ চাই যোনে কাম কৰিছে তেওঁলোকক মই কাটৰ আহ্বান কৰিছোঁ যাতে মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাই তেওঁক এৰি দিয়ে সুস্থ শৰীৰে তেওঁক এৰি দিয়ে সেইখিনিয়ে মই তেওঁলোকলৈ আহ্বান জনাইছোঁ ছাৰৰ কাৰণে কিবা লিভলেট কিবা কিবি পইচাৰ ডিমাণ্ডৰ কথা আহিছে নেকি নাই বৰ্তমানলৈকে আমাৰ তাত একো অহা নাই একো মেছেজ অহা নাই একোৱে অহা নাই এতিয়ালৈকে আমি একো পোৱা নাই ছাৰৰ মানে এই কিডনেপৰ আগে তেওঁৰ অলপো আপোনালোকক কিবা এটা কোৱা নাই নেকি যে স্কুলখনত কিবা এটা পৰিস্থিতি চলি আছে বা মোক কোনোবাই ধমকি দি আছে তেনেকুৱা কিছুমান কথা নাই তেনেকুৱা একো আমাৰতো চব কথা ঘৰত সকলোৱে আলোচনা কৰে তেওঁ একো কথা লুকাই নথয় যিকোনো কথাই শ্বেয়াৰ কৰে গতিকে সেইফালৰ পৰা আমাৰ একো ধৰণৰ একো তেনেকুৱা অহা নাই আমি সেইটো পোৱা নাই তেওঁ হয়তো নাই সেইকাৰণে আমাক কোৱা নাই গতিকে নাই তেনেকুৱা ধৰণৰ একো নাই
এনে ধৰক স্কুলৰ শিক্ষকৰ মাজত কিবা তেনেকুৱা গ্ৰুপিজিম থকাৰ কাৰণে হয়তো এতিয়া আমি শুনিছোঁ আমি OC ছাৰৰ পৰা আমি গম পাইছোঁ যে ইতিমধ্যে লেংগুৱেজ টিচাৰ এজনক কানিয়া টকবি বুলি কয় তেওঁক মানে এৰেষ্ট কৰা হৈছে গতিকে ইয়াৰ সংক্ৰমে আপোনালোকে কি বুলি ক'ব আমি তেওঁতো স্কুলত সকলোকে ভাল বিহেভে কৰে আৰু টিচাৰসকলো আমাৰ ঘৰলৈ আহে আমিও ভাল বিহেভ কৰোঁ তেওঁলোকক সন্মান কৰোঁ তেনেকুৱাটো থাকিব লাগে বুলি আমি অনুমান নকৰোঁ আৰু তেওঁলোকৰ মাজত কি আছে আমাৰ তেখেতো আমাক কোৱা নাই বা তেওঁ নাজানেও আৰু তেনেকুৱা থাকিব বুলি আমি সন্দেহ নকৰোঁ ইয়াৰ পৰা তেখেতে কেইটাত ওলাই গৈছিলে মানে সেইদিনাখন 8:30 বজাত ওলাই গৈছিলে ঘৰৰ পৰা নৰ্মেলি কেইটাত ওলাই 8:45 তেনেকৈ 8:50 এনেকুৱাত যায় কিন্তু সেইদিনাখন পূৰা 8:30 গৈছে 8:30 গৈছে তাৰমানে আপোনালোকে কেতিয়া গম পালে যে ছাৰে অনুধান হৈ আছে ছাৰে মানে যেতিয়া ফোন আহিছে প্ৰায় 2টা বাজিছে তেনেকুৱাতে তেওঁ এজন টিচাৰে ফোন কৰিছে হয় তেখেতে ফোন কৰিছে মানে ফোনটো তেনেকৈ ড্ৰাইভাৰ হৈ আছে বুলি কৈছে কলটো তেতিয়া মোৰ ভাইটিৰ মোবাইলত ফোনটো আহিছে তেতিয়া ভাইটিয়ে মানে তেতিয়া কৈছে আৰু যে তেওঁ স্কুল অহা কথা আছিল কিয় অহা নাই তেনেকৈ ভাইটিয়ে কৈছে যে তেওঁ স্কুললৈ গৈছে বুলি কৈছে কিন্তু তেওঁ জনাইছে যে স্কুল আহি পোৱা নাই তেতিয়া আমি গম পাওঁ যে এনেই ধৰক ছাৰে কেতিয়াবা হয়তো অসুস্থ হোৱাৰ কাৰণে হয়তো কেতিয়াবা বা বৰষুণৰ কাৰণে তেওঁ নাযাব পাৰে সেই তেতিয়া সময়ত তেনেকৈ ষ্টাফ ফালৰ পৰা তেনেকৈ ফোন আহে নেকি নাই আগে পিছে তেনেকৈ একো ফোন নাহে কেতিয়াবা বাইচান্স কেতিয়াবা অসুবিধা হ'লেও তেনেকৈ ঘৰত থাকি যায় বা যাব নোৱাৰিলে কিন্তু তেনেকুৱা ধৰণৰ ফোন নাহে কিন্তু সেইদিনাখন আহিছে সেইদিনাখন তেওঁ জনাইছে যে ফোনটো তেওঁ স্কুল অহা নাই বুলি আগে পিছে তেনেকৈ নাহে সেইদিনাখন আহিছে তেওঁ জনাইছে আমাক আমাৰ চেনেল থ্ৰুদি আপোনালোকে কি বুলি ক'ব বিচাৰিব আমি এইটোৱে ক'ম যে তেওঁ এজন আমি হাতযোৰ কৰি তেওঁলোকক কৈছোঁ যিয়ে এই কামটো কৰিছে তেওঁক এনেকৈ ৰাখি থৈছে আমি তেওঁক আহ্বান জনাইছোঁ যাতে তেওঁক এজন শিক্ষকৰ স্বাৰ্থত তেওঁ যিহেতু তেওঁ স্কুলৰ এজন শিক্ষক ল'ৰা ছোৱালীক তেওঁ জ্ঞান দিয়ে তেওঁ পঢ়ায় গতিকে এনে এজন শিক্ষকক এনে কাৰ্য কৰিব নালাগিছিলে যি নহওক আমি কাকো দায় দোষ দিব নিবিচাৰোঁ মাত্ৰ আমি এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ সৰু ল'ৰা ছোৱালীকেইটাৰ স্বাৰ্থত তেওঁক উভতাই দিয়ে যেন সুশৰীৰে তেওঁক উভতাই দিয়ে আমি এইটোৱে তেওঁলোকলৈ আহ্বান জনাইছোঁ এইটো চাওক কিমান মানে দুখৰ বিষয় ঘৰত কেনেকুৱা পৰিস্থিতি এফালে 4 লেনৰ ৰাস্তা পদূলি বনোৱাৰ কাৰণে ঘৰবিলাকো চব চিদিলি হৈ আছে তেনেকুৱা মাজত মানে এনেকুৱা এটা ঘৰত এনেকুৱা এটা পৰিৱেশ এনেকুৱা এটা পৰিস্থিতি কিমান দুখৰ বিষয় কথা আৰু আমি যিমান পাৰোঁ কাৰ্বি আংলং লাইভ থ্ৰুদি আমি যিমান পাৰোঁ আমি অন দ্য স্পটত আমি গ্ৰাউণ্ড ৰিপৰ্ট আমি কৰিব গৈছোঁ তথাপিও আমি যিমান পাৰোঁ পুলিচ প্ৰশাসনৰ লগতো আমি যোগাযোগ ৰাখি আছোঁ আৰু আমিও আহ্বান জনাইছোঁ যাতে যিসকলে আমাৰ ছাৰ কলিতা ছাৰক তেওঁলোকে কিডনেপ কৰিছে বা তেওঁলোকে য'তেই তেওঁলোকে ৰাখক কিন্তু এইটো অন হিউমেনিটি গ্ৰাউণ্ডত তেখেতৰ এজন টিচাৰ ভাল টিচাৰ তেখেতৰ গাঁৱৰ ৰাইজৰ লগতো খুব ভাল মিলিপ্ৰীতিকে থাকে আৰু ষ্টাফৰ লগতো খুব ভাল বুলি আমি গম পাওঁ গতিকে তেনেকুৱা মানুহ এজনক ইমান কষ্ট কৰে কাৰণ লাংহিনৰ পৰা চাওক আপোনালোকে লাংহিনৰ পৰা লাংলকচলৈকে ডেইলি আপ ডাউন মটৰচাইকেলৰ লগত আপ ডাউন কৰাটো এটা বহুত কষ্ট কাম তথাপিও তেওঁ নিজৰ দায়িত্ব পালন কৰি আহিছে আৰু অন হিউমেনিটি গ্ৰাউণ্ডত ইমান ঘৰৰ এনেকুৱা পৰিস্থিতি হৈ আছে তেওঁলোকে কৰোৰ টকাও দিব নোৱাৰিব লাখ টকাও দিব নোৱাৰিব এনেকুৱা এটা পৰিস্থিতি গতিকে অন হিউমেনিটি গ্ৰাউণ্ডত আপোনালোকে যাতে অতি শীঘ্ৰে মানে ৰিলিজ কৰে আৰু আমি ইয়াত আহি এটা মৰ্মান্তিক এটা চিটুৱেশ্যন আমি পাইছোঁ বিৰাট মানে দুখ লগা কথা আমি কাৰ্বি আংলং লাইভ থ্ৰুদি আমি যিমান পাৰোঁ আমি তেখেতৰ পৰিয়ালসকলৰ লগত আমি লুটুপুটুত আমি জড়িত থাকিম গতিকে তেওঁলোকক আমি যিমান পাৰোঁ আমিও সহায় কৰিবলৈ আমি চেষ্টা কৰিম Madu asong atumlei nili hema soraphan nep ing huponseta osomar banghinia tuma mahang langpen nangkelo vekja phansi mekri meklangpen chiru chornapen kachuningri padopon News report Karbi Anglong Live